नमस्कार बंधुসকল आपनालोकर जदि ई-श्रम कार्ड आछे आरो ई-श्रम कार्डखনত टका न होमाय तेनेहले आपनार ई-श्रम कार्डखনত एटा डांगर प्रब्लेम होय आछे गतिके केनेदरे ई-श्रम कार्डखन आपडेट दिले এই प्रब्लेमটো सल्व হবো এই ভিডিওত এইটোৰ বিষয়ে জানিম प्रथमते आपनार मोबाइলত क्रोम ब्राउजारটো ओपन কৰি ई-श्रम লিখি সার্চ কৰিব তাৰ পিছত ইয়াৰ অফিশিয়াল ওয়েবসাইটলৈ ভিজিট কৰিব লাগিব तार पिছত ইয়াত চাবলৈ পাব অলৰেডি ৰেজিষ্টাৰ্ড আপডেট এটোত ক্লিক কৰিব লাগিব এতিয়া আপোনাৰ ई-श्रम কাৰ্ডৰ ইউএন নাম্বাৰটো লিখি লগইন কৰিব পাৰে অথবা আধাৰ নাম্বাৰ এন্ট্ৰি কৰি লগইন কৰিব পাৰে আৰু আধাৰ নাম্বাৰটো এন্টাৰ কৰি লগইন কৰিবলৈ হলে প্ৰথমে ইয়াত ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াত অলৰেডি ৰেজিষ্টাৰ্ড এটোত ক্লিক কৰিব তাৰ পাছত ইয়াত চাবলৈ পাৰিব যে আপডেট প্ৰফাইল ইউজিং আধাৰ এইটোত ক্লিক কৰি আপোনাৰ আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰটো ইয়াত এন্টাৰ কৰিব লাগিব এতিয়া ইয়াত ক্যাপচাটো ফিল কৰি সেন্ড ওটিপিত ক্লিক কৰিব এতিয়া ইয়াত ওটিপিটো এন্টাৰ কৰি সাবমিটত ক্লিক কৰিব পেজটো লগইন হ'ব এতিয়া ইয়াত আধাৰ নাম্বাৰটো এন্টাৰ কৰি ওটিপি অপচনটো সিলেক্ট কৰিব তাৰ পিছত ক্যাপচাটো ফিল কৰি সাবমিট কৰি দিব এতিয়া আপোনাৰ মোবাইলত ওটিপি আহিব ওটিপিটো এন্টাৰ কৰি ভ্যালিডেট এটোত ক্লিক কৰিব আৰু এতিয়া এনেকুৱা এটা পেজ খোল খাব ইয়াত ভুলতো ইয়াত টিক মাৰ্কটো নিদিব টিক মাৰ্কটো উঠাই দিব এতিয়া আপডেট ই কেওয়াইসি ইনফরমেশন এইটোত ক্লিক কৰিব লাগিব তাৰ পিছত আপডেট দিয়াৰ অপচনটো ওপেন হ'ব আৰু ইয়াৰ পৰা আপডেট দিব লাগিব এনেকুৱা পেজ চাবলৈ পাব ইয়াত আপডেট প্ৰফাইল এইটোত ক্লিক কৰিব এতিয়া প্ৰথমতে ইয়াৰ পৰা আপডেট পাৰ্সোনাল ইনফরমেশন এইটো এবাৰ চাই লব যে এইটো সকলোখিনি ঠিক আছে না নাই এইটো ইয়েস কৰি দিব আৰু পেজটো ওপেন হ'ব ইয়াৰ পৰা আপোনাৰ পাৰ্সোনাল ইনফরমেশনটো চাব পাৰিব যদি সকলোখিনি ঠিকে নাই তেনেহলে এইটো ভালদৰে ফিল আপ কৰি আপডেট কৰি লব ওকে এতিয়া আপোনালোকক এটা বিশেষ আপডেট কৰিব লাগিব এটোৰ বাবে বেংক একাউন্ট ডিটেইলছ এইটোত ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনালোকে নিজৰ বেংক একাউন্টৰ ডিটেইলছটো চাব পাৰিব এতিয়া ইয়াত বেংক সিডিং উইথ আধাৰ এইটোলৈ মন কৰিব আৰু ইয়াতে যদি ন শো হৈ আছে তেনেহলে কেতিয়াও আপোনাৰ ई-श्रम कार्डत टका নহমাব তেনে ক্ষেত্ৰত আপোনালোকক প্ৰথমে বেংকৰ একাউন্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু যদি আপোনালোকৰ অন্য কোনো বেংকৰ একাউন্ট আছে আৰু সেই একাউন্টৰ লগত আধাৰ লিংক আছে তেনেহলে সেই একাউন্টটো ইয়াত আপডেট দিব লাগিব যেতিয়া আধাৰ লিংক থকা বেংকৰ একাউন্ট ইয়াত লিংক হ'ব মানে ইয়াৰ লগত আপডেট হ'ব তেতিয়া ইয়াত ইয়েস বুলি শো হ'ব আৰু তেতিয়াহে আপোনাৰ ई-श्रम कार्डত টকা সোমাব कारण बर्तमान आईनটো অলপ বেলেগ সরকাৰৰ পৰা যি কোনো সাবসিডি বা যি কোনো এটা স্কিমৰ লাভ লবলৈ হলে প্ৰথমে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব সো সেই কাৰণে যি সকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই অতি সোনকালে লিংক কৰি লব তেতিয়াহে আপোনালোকে ई-श्रम কাৰ্ডৰ পৰা টকা লাভ কৰিব পাৰিব সো বন্ধুসকল এই ভিডিওটো এইখিনিয়ে ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ